সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে কেনেকৈ আছে, ভালে আছেনে? মই ভালে আছোঁ আৰু ৰাতিপুৱা সময়ত এনেই বাহিৰত অকণমান বহিছোঁ। আপোনালোকে চালে বতৰটো কেনেকুৱা হৈ আছে। যোৱাকালিৰ পৰা পূৰা বতৰটো একদম বৰষুণ দি অৱস্থা বেয়া হৈ আছিলে আৰু এতিয়া আপুনি দেখিলে এতিয়া অলপ ৰ'দ ওলাইছে। আপোনালোকে চাইছে এয়া মোৰ হাজবেণ্ড আৰু মই বাহিৰতে বহি আছোঁ। আজি তাইও ডিউটি যোৱা নাই, বতৰ বেয়া কাৰণে। কালিৰ পৰা পূৰা বৰষুণ দি আছিলে, এতিয়া চাব পাৰে। ইমানেই আপোনালোকৰ মাজত মই ক'লোঁ আৰু নেক্সট ভিডিঅ'তে আপোনালোকক লগ পাম। আজিলৈ ইমানেই, বাই বাই।